বৰ মৰমৰ সম্পৰ্কে কল কৰি নমস্কাৰ জনাইছোঁ। আজি আচলতে এটা জেগাত যাই আছোঁ আমি, মানে আপোনালোকৰ দিল খুচ হৈ যাব, মানে ইমান ভাল লাগিব, আপোনালোকে পাগল হৈ যাব। মই গৈ আছোঁ, ভিডিঅ'টো একেলগে চাই থাকক। আৰম্ভ কৰিছোঁ। আচলতে ব্ৰহ্মপুত্ৰ পাৰ হয়, মানে মজা পৰিৱেশ এটা। জেগাটো আহি পালোঁ, চাব আপোনালোকে। বন্ধুসকল, পৰিৱেশবিলাক দেখিছেনে? চাওক কি সুন্দৰ পৰিৱেশ, চাই লওক। চাওক দেখাই আছোঁ, এই পৰিৱেশ দেখিছেনে? এইখিনি চাওক, মই আপোনালোকক জুম কৰি দেখাই আছোঁ। দেখিছেনে? এইবিলাক একদম মানে চহৰ অঞ্চল বুলি ক'লে ইয়াৰে হয়। বলকচোন, মানে তালৈ যাবৰ কাৰণে চেষ্টা কৰিম, বলক। দেখিছেনে? এতিয়া গৈ আছোঁ বাইকেৰে, এই তালৈকে যাম। চাওক গৈ আছোঁ, তালৈকে যাম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। লাহে লাহে যাব, বহুত ৰিক্সা হয় আচলতে। অকল বহুত ৰিক্সাত যাই আছোঁ কিন্তু বাইকেৰে। দেখিছেনে? বালা দেখিছেনে? চাওক বালা, চাওক। ও মাই গড, নামাই দিয়া। চাওক কেনেকুৱা জেগাত আহিছোঁ। এইবিলাক ইয়াত গা ধুই আছে, ৰাস্তা বহি আছোঁ। মই দেখাবৰ চেষ্টা কৰিম আপোনালোকক। আপোনালোকৰ বালা দেখিছেনে? ভয়ানক বালা। এনাছ আৰু পাৱাৰ আছেতো। দেখিছেনে? সম্পূৰ্ণ দেখাই আছোঁ। চাওক, এখন দলং বনাইছিলে, পানী থাকোঁতে দলং আছিল। দেখিছেনে? এই মাছ মাৰি আছে, চাওক বন্ধুসকল। একদম মৰুভূমি। এতিয়া চাবা বন্ধুসকল, আমি এতিয়া আছোঁ চৰৰ মাজত। মই আৰু মানে আমি এতিয়া আছোঁ চৰৰ মাজত। নদীৰ মাজত আছোঁ, দেখাই আছোঁ। দেখিছেনে? মাছ মাৰি আছে, জুম কৰি আছোঁ, ৰ'বচোন। চাওক, হা। বন্ধুসকল, কেনেকুৱা লাগিছে বাৰু জনাব। দেখিছেনে কিমান আহিলোঁ? আচলতে এতিয়া নদীৰ মাজত গাড়ী চলাই আছোঁ, নদীৰ মাজত বাইকেৰে আহি আছোঁ। আচলতে বাৰিষা হ'লে এইখিনি জেগাত কেনেকুৱা মানে কিমান পানী হৈ হিচাপ নাই। এতিয়া দেখিছেনে? এতিয়া পানী নাই বাৰু। ইয়াকে কয় চহৰ অঞ্চল বুলি। চাবচোন, গৈ আছোঁ। নামি দা। দেখিছেনে? বালাত গাড়ী যাব পৰা নাই, বালাত ফাঁচি গৈছে। ঠেলি দিব লাগিব। চাবা, এই ভাল জেগা দিয়া না, গতিকে যাব পাৰিম নে? মোৰ পৰীক্ষা আনিব লাগিছিল ন। আচলতে মোৰ ৰয়েল এনফিল্ডখন আগত থৈছোঁ, আনিব লাগিছিল। এখন আনিলে অলপ সুবিধা হয়। তথাপিও কথা নাই, এনাছৰো পাৱাৰ আছে। চাওক, আমি চাই থাকক ভিডিঅ'। বন্ধুসকল চাই থাকক, আগলৈ যাই আছোঁ। আগত মানে বহুত ধুনীয়া জেগা এটা দেখাইছোঁ আপোনালোকক। বন্ধুসকল চাওক, ব্ৰহ্মপুত্ৰ ভাবিলে ব্ৰহ্মপুত্ৰখন কিমান ডাঙৰ আচলতে। বাপৰে বাপ, হিচাপ নাই। কিমানটামান চহৰ আছে ভিতৰত, এই মাজত আকৌ বালি আছে। চাওক, ভাই মই আচলতে দেখা পোৱা নাছিলোঁ দেই, চহৰ অঞ্চল দেখা পোৱা নাছিলোঁ আচলতে, মানে ভালকৈ দেখা পোৱা নাছিলোঁ। চাওক, আগত চাবচোন, দোকান পোহাৰ গোটেই আছে। চাওক বন্ধুসকল, নদীৰ মাজত গাড়ী চলাই আছে। বন্ধুসকল, এইবিলাক চব নদীৰ মাজত, ব্ৰহ্মপুত্ৰ নদীৰ মাজত গাড়ী, মানে চহৰ অঞ্চলত গাড়ী চলি আছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত বৰ্তমান এতিয়া। চাওক, বন্ধুসকল চাওক, এইটো চহৰ অঞ্চলত দোকান হয় এইবিলাক। দেখিছেনে? ইমান মনোমোহা দৃশ্য। দেখিছেনে বন্ধুসকল? চাওক, আছে বোলা বাইকখন থৈ আহা।
বন্ধুসকল চাওক নদীৰ মাজৰ দৃশ্য বন্ধুসকল নদীৰ মাজৰ দৃশ্য হয় দেখিছেনে নদীৰ মাজৰ দৃশ্য চাওক বালা দেখিছেনে বাকী কিমানখন আছে বোট মানে নাও কিমানখন আছে দেখিছেনে বাহ 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 হা 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 ও মাই গড বহুত মজা লাগিছে আহি কিনে ইয়াতে আপোনালোকে কোনে কোনে আহিছে এইবিলাক জেগাৰ পৰা কমেণ্ট কৰি জনাব যদি কোনোবা অহা নাই ভিডিঅ'টোত চাই লওক মন কৰিলে আহিব পাৰিব চব বা নদী কেনেকৈ কৈছে দেখিছেনে নদী খোৱাটো দেখাই আছোঁ চব নদী খোৱাটো দেখাই আছোঁ আপোনালোকক দেখিছেনে কেনেকৈ নদী কৈছে কেনেকুৱাকৈ নদী দেখিছেনে অকল কেনেকুৱা লাগিছে এবাৰ জনাওক মানে সহজ কথা নহয় বৰ্তমান আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছোঁ দেখিছেনে ব্ৰহ্মপুত্ৰ নদীৰ মাজত গাড়ী চৰ মানে আচলতে পাৰ্মানেণ্ট চৰ নহয় এইটো পাৰ্মানেণ্ট চৰ নহয় কিছুমান চৰ অঞ্চল থাকে নহয় পাৰ্মানেণ্ট চৰ অঞ্চল থাকে কিন্তু এইটো পাৰ্মানেণ্ট চৰ অঞ্চল নহয় কাৰণ কিয় কৈছোঁ এইটো নদীৰ মাজতে হয় কাৰণ ইয়াতে পানী আৰু স্বাভাৱিক কিছুমান চৰ অঞ্চলত হয়তো পানী বহুত বেছি হ'লে পানী যায় হয় নহয় কিন্তু এইখিনি জেগাত মানে এইখিনি মানে নদীৰ মাজতে হয় আচলতে ইয়াতে আছে গতিকে সেইটো পাৰে চৰ অঞ্চলত যাবৰ কাৰণে ইয়াতে মানে ষ্টেণ্ড টাইপৰ হৈছে যেনেকৈ আমাৰ বাছ ষ্টেণ্ড চাষ্টেণ্ড সেনেকুৱা টাইপৰ ষ্টেণ্ড কৰিছে সেইটো দোকান দিছে মানুহবিলাক গাড়ীৰে আহি আছে আৰু নাওত উঠি পিনে সেইটো অঞ্চললৈ গুচি যাব মানে চৰ অঞ্চললৈ যাব সেইটো কাৰণে গতিকে পাৰ্মানেণ্ট চৰ নহয় বাৰু এইটো ষ্টপেজ বুলি ক'লে ভুল মানে চৰ অঞ্চলত যোৱা এটা ষ্টপেজ হয় গতিকে চৰ অঞ্চলত যোৱা মানে নদীৰ সিটো চাইডে চৰ অঞ্চল আছে গতিকে এই চৰ অঞ্চলত যোৱাৰ কাৰণে এইটো এটা ষ্টপেজ হয় গতিকে এইকাৰণে গাড়ীৰে আহি আছে নদীৰ মাজত পানী নাই কাৰণে আহিব পাৰিছে পানী থাকিলে নোৱাৰে পানী থাকিলে য'ত পাৰ আছিলে তাৰ পৰাই যাব লাগিব এতিয়া যিহেতু পানী নাই ইয়াতে ষ্টপেজ কৰিছে সিহঁতে দেখিছেনে ইয়াতে ষ্টপেজ কৰিছে দেখিছেনে গৈ আছে এতিয়া এইবিলাক মানুহ গৈ আছে দেখিছেনে এইবিলাক মানুহ গৈ আছে দেখিছেনে বন্ধুসকল মালবিলাক কেনেকৈ নি আছে কেনেকুৱাকৈ মালবিলাক নি আছে চব বন্ধুসকল এইটো ভিডিঅ'ত যদি মই মৰম চনে আপোনালোকৰ পৰা পাওঁ তেতিয়াহ'লে এই নাওটো উঠি কিনে মই সেইটো চাইডে মানে নদীৰ সিটো চাইডে চহৰ অঞ্চলত গৈ পেলাই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আজি বাৰু নাযাওঁ এইবিলাক কি আছে ফুল এইবিলাক কয়লা দেখিছেনে কয়লাবিলাকো লৈ যাব বাৰু বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিল জনাব ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰোঁ জয় আই অসম